মোক টাইমে লৈ গৈ আছে টাইমে লৈ চ' তুমি ক'ত পেলাগে নাজানো তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা কিন্তু যেতিয়া ইনষ্ট্ৰুমেণ্ট বজোৱা তেতিয়া তোমাৰ চ'লটোৱে কয়নে তই গান গা মানে কোনে কি বস্তুটো হৈছে জানিছিল ইনষ্ট্ৰুমেণ্ট নে ভোকেল সেয়া টানিছিলে মই গান গাই গাই বৰ হৈ গৈছোঁ প্লিজ এতিয়া তুমি বৰ হৈছা তেতিয়াৰ কথা সুধি আছোঁ তেতিয়া জোচটো বেলেগ আছিল তেতিয়া তোমাক কিহে টানিছিল কাৰণ তুমি গানলৈ আহিলা ন মই তেতিয়া 15টা গান গাওঁ এৰাতিত 20টা 36টালৈকে গাইছোঁ তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট যেনেকৈ বহি লওঁ মালদবে খাই লওঁ বোলো গান দে সেইটো গালোঁ নেক্সট এণ্ড আই এম ভেৰি ফাষ্ট মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ এতিয়াও গাওঁ এতিয়া খালি কমাই দিলোঁ এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ সিদিনা খালি মই 7টা গাই দিলোঁ ইটছ এবিউজ একচুৱেলি সেইটোতো আছে তোমাৰ মই সেইটো জীৱনলৈ আহিবলৈকে আছে এতিয়া তোমাৰ মোক যন্ত্ৰ বনাই দিছিলে এইটো সকলোৱে তাৰ পৰা ওলাই আহিছোঁ এতিয়া আই এম নট এ মেচিন এইটো বহুত ইম্পৰ্টেণ্ট প্ৰথম কথা তুমি যেবিধ তুমি এটা নতুন এখন পৃথিৱী পালা বন্ধু কিছুমান পালা চিনেমালৈ বেছি বিজি ন এতিয়া মই আজি আহিছোঁ ইয়ালৈ মই এডিটিঙত বহি আছোঁ মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ এইটো কৰ এইটো কৰ ছাবজেক্ট ইমান হৈ গ'ল ডিপাৰ্টমেণ্টছ মোৰ 5টা মানুহে কাম কৰি আছে 5টা গান কৰি আছে বেলেগত মই আজিকালি আধা কৰি দিওঁ মানে কি আগতে মই পূৰা কৰিছিলোঁ আধা কৰি দিওঁ দি দিওঁ লাইখিনি কৰ কাৰণ মোৰ সময় নাই ইমান তাহাঁতি কৰে আকৌ শুনাই ইটছ গুড ইটছ লাইক দে আৰ মাই এছিষ্টেণ্টছ কিন্তু তোমাৰ যিটো জাৰ্ণি মইতো জাৰ্ণিটো ৰেকৰ্ড কৰিব বিচাৰোঁ ষ্টেপ বাই ষ্টেপ তুমি যেতিয়া ইনষ্ট্ৰুমেণ্ট বজাইছিলা তেতিয়া গানে মই এতিয়াও বজাওঁ এতিয়াতো তুমি বজোৱা নহয় যেতিয়া তুমি অকল ইনষ্ট্ৰুমেণ্ট বজাইছিলা গানলৈ যেতিয়া তুমি অহা নাছিলা তেতিয়া তোমাৰ চ'লটোৱে কৈছিল নে যে তোমাৰ কাৰণে তুমি গান গাব লাগে কোনটো কৈছিলে মানে তোমাৰ এতিয়া আৰু ভবা নাই মই বেছিকৈ বজাইছোঁ লুনা সোণোৱালৰ লগত অঁ তাইক পাহৰি গ'ল এতিয়া চবেই তাই গান নাগাব এতিয়া মই একদম লাষ্ট বজাইছোঁ জিতুলাৰ লগত আৰু তেতিয়া আৰু বহুত মানুহে তাৰমানে মোৰ ওচৰলৈ আহে মই কম্প'জিশ্যন কৰি দিওঁ গান এটা বনাই দিওঁ